নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে কি কৰিছা বাৰু? সকলোৱে আশা কৰোঁ তোমালোকৰ সকলোৱে ভাল। আজি তোমালোকৰ লগত মই আলোচনা কৰিম ভাৱেলৰ বিষয়ে। আৰু যদি তোমালোকৰ কোনোবাই মোৰ ভিডিঅ'বোৰ চাইছা তেনেহ'লে নিশ্চয় মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি ল'বা আৰু ছাইডত থকা বেল আইকনটো অল কৰি ল'বা, তেতিয়া তোমালোকে ভিডিঅ'বোৰ পাই থাকিবা, নহয় জানো? এতিয়া মই আলোচনা কৰিম ভাৱেল কেইটা আৰু কি আৰু ক'ত ব্যৱহাৰ কৰা হয় তাকে আলোচনা কৰিম। ভাৱেলক কি বুলি কয়? স্বৰবৰ্ণ, নহয় জানো? আৰু লগতে আছে কনচনেণ্ট মানে হৈছে ব্যঞ্জন বৰ্ণ, যিবিলাক বৰ্ণ উচ্চাৰণ কৰিবলৈ আন কোনো বৰ্ণ সহায় লোৱা নহয়, তাকে কি বুলি কয়? স্বৰবৰ্ণ বা ইংৰাজীত ভাৱেল বোলে। ভাৱেল আচলতে কেইটা? 5টা, নহয় জানো? সকলোৱে তোমালোকে জানা ভাৱেল 5টা। সেইকেইটা হৈছে কি? এ, ই, আই, ও, ইউ। ভাৱেল 5টা। তাকে কি? এ, ই, আই, ও, ইউ। ভাৱেল বা স্বৰবৰ্ণ সহায় লৈহে যিবোৰ বৰ্ণ উচ্চাৰণ কৰিব পাৰি তাক কি বুলি কয়? কনচনেণ্ট বা ব্যঞ্জন বৰ্ণ বোলে। ইংৰাজীৰ এলফাবেট কেইটা? 21। সেই 21টা লিটাৰত কনচনেণ্টৰ ভিতৰত ধৰা হয়। সেইকেইটা হৈছে বি, চি, ডি, এফ, জি, এইচ, আই, জে, কে, এল, এম, এন, পি, কিউ, আৰ, এছ, টি, ভি, ডব্লিউ, এক্স, ৱাই, জেড, নহয় জানো? ধন্যবাদ সকলোলৈকে। ভালদৰে পঢ়া শুনা কৰিবা। বাই বাই।